নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহিলো বহুত দিনৰ মূৰে মূৰে ভিডিঅ'বোৰ দিওঁ কাৰণ একো তেনেকে দিবলগীয়া নাথাকে আৰু এই ভিডিঅ'টো হৈছে দেওবাৰৰ দিনাৰ মানে 23 মাৰ্চৰ দিনাৰ হয় আমি গৈছিলো উত্তৰ গুৱাহাটীত থকা দৌল গোবিন্দ মন্দিৰলৈ আৰু এয়া হৈছে তাৰে পৰিৱেশ ইমান ভাল লাগিল গৈ মানে তাৰ যিবোৰ নিয়ম মানে প্ৰসাদ দিয়াৰ পৰা ধৰি ঘৰলৈ দি পঠিওৱালৈকে সেই গোটেইবোৰ নিয়ম বিৰাট ভাল লাগিল আৰু তাত মানে এনেকুৱা নহয় যে হেঁচা ঠেলাকে প্ৰসাদখিনি খাব লাগিব তাত চাওকচোন চবেই লাইন ধৰি ধুনীয়াকৈ হাতত লৈ প্ৰসাদখিনি খাব পাৰে সেই মন্দিৰৰ পৰাই আমি বাহিৰে গ'লো তাতেই আছিল 5 কিলোমিটাৰমান গৈয়ে দীৰ্ঘেশ্বৰী মন্দিৰ তাৰপাছত দীৰ্ঘেশ্বৰী মন্দিৰলৈ এয়া এনেকৈ গ'লো পাহাৰৰ ওপৰত আছিল মন্দিৰ ভাগ গতিকে গৈতো ভালেই লাগিছে পাহাৰলৈ উঠি গৈছো ষ্টেপবোৰ বনাই থোৱা আছে ধুনীয়াকৈ খালি তাত মানে বান্দৰ আছে আৰু বান্দৰৰ কাৰণে অলপ নিজে সাৱধান হ'ব লাগে কাৰণ প্ৰসাদলৈ নিয়া বস্তুৱে হওক বা যিকোনো বস্তু থপিয়াই বান্দৰে নি নিজৰ খাদ্য বনাব পাৰে আৰু এয়া আমাৰ লগত যোৱা কিন্তু আবু মানে আইতাকেইগৰাকীমান ওপৰলৈ যাব নোৱাৰিলে তেওঁলোক তলতেই থাকিব লাগিল পাহাৰত উঠিবলৈ অলপ তেওঁলোকৰ ভৰি প্ৰব্লেমৰ কাৰণে দিগদাৰ হ'ল আৰু এয়া কিছুমানে কৈছে কামাখ্যা মন্দিৰ ভাগৰ লিখিয়াই হেনো ভিতৰটো মই কিন্তু গৈ পোৱা নাই কামাখ্যা মন্দিৰত গতিকে নাজানো এনেকৈ ভিতৰত বহুত আন্ধাৰ তাত থকা পণ্ডিতজনক কিন্তু বহুত মানে ভাবিছোঁ আৰু তেওঁক ভগৱানে শক্তি দিয়ে কাৰণেহে সদায় সেইখিনি জেগাত সোমাই এনেকৈ নিৰ্মালী ভাগ দি থাকিব পাৰে আৰু এয়া আমি তাতে ভোগ মানে ভাত সকলোৱে খালোঁ খাই বৈ ঘৰলৈ গুচি আহিলোঁ বাই নতুন ভিডিঅ' লৈ আকৌ লগ পাম